এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল। মই আজি ৰাতিপুৱাৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আমি ৰেডি হৈছোঁ অকণমান বাহিৰত যাবলৈ ন গুডু? গুডু ওলাই ৰেডি আৰু বাপেক গৈছে মন্দিৰ পেইডলৈ। আজি দেওবাৰ যিহেতু মন্দিৰ পেইড হয়, আমি নগ'লোঁ আৰু আমাৰ দেৰি হৈ যাব যে, সেইকাৰণে অকণমান সোনকালে ওলাই যাম বুলি ভাবিছোঁ। আৰু কিছুমান কাম আছে, অকণমান বজাৰ কৰিবলৈও আছে, সেইটো কাৰণে ভাবিছোঁ অকণ সোনকালে ওলাই যাওঁ, নহ'লেতো টাইম নহয়। কাইলৈৰ পৰাতো স্কুল আৰম্ভ আৰু কাইলৈৰ পৰা ক'তো যাব নোৱাৰোঁ। শনিবাৰ গ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। মোৰ নতুন চেনেল হয়, আগবাঢ়ি যোৱাত সহায় কৰিব প্লিজ, সকলোকে কৈছোঁ। ঠিক আছে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই ৰ'ব। এয়া আমি পাইছোঁহি আৰু ভিতৰত সোমালোঁ। খুব ফূৰ্তি গুডুৰ খেলিবলৈ পাম বুলি, ইমান যে ভাল পায় ইয়াত, আমনি নালাগে যিমানবাৰ আহিলোঁ তাৰ। আজি আমি সোনকালে আহিছোঁ যে 10টা চাৰে 10টা বাজিছে আৰু সেইকাৰণে আজি বহুত খালী খালী লাগিছে। আজি ভাল লাগিছে দেই। গুডু এইটো বেলেগ কৰিলে নেকি? আগতে বেলেগ আছিলে ন? অঁ, এইটো দেখোন বন্ধ হৈ আছে। দোকানবোৰ খোলাই নাই আজি, ইমান সোনকালে আহিছোঁ। গাড়ী থৈ গৈছে অ' ইহঁতে। খুঁজে খুঁজে থাকিব মিছে উকু কপিছে তোমাকে দেখি, দুটি নয়নৰ কি যে সৰু তুমি মোৰ, মই তোমাৰ, এক হৈ ৰম সদায়। তুমি মোৰ, মই তোমাৰ, এক হৈ ৰম সদায়। तुम्हारे नाम सिंहरे तुम्हार खुमार हबको তুমি জানো বুজানে অবুজন হিয়াতে তোমারে বিনা বাহিৰত আহিছো লগত লগত আনো গুডু হাই দি দিয়া। ভাল লাগিছে নে চাই? হা গেম খেলিবা? মুভি চাই কিনে বোলে গেম খেলিব। পোৱাই নাই এবাৰ মুভি খতম হ'লক তাৰপিছত দেই। তুমি তুমি জানা হেজাৰৰে
মাজতে মই তোমাকে বাচিম চাবা সপোনতো দি থাকোতো তুমি তুমি জানা হাজাৰৰে মাজতে মই তোমাকে বাচিম চাবা তুমি মই তোমাৰ এক হৈ ৰং সদায় মোৰ শেষ উশাহ তোমাতে লিম তুমি জীবনে মরণে তুমি ফাঁসির কোমরে পূর্ণিমা উশাহে নিশাহে তুমি আকাশে বতাহে তুমি তুমি চাইকেলখন লাগিলে ভাল লাগিলে ইমান ধমকিদাৰ ধমকিদাৰ আছিলে কি দেখিলা তাত বেছিকে এটা পাৱাৰ আছিলে পাৱাৰ আছিলে হয় নেকি চাই ভাল লাগিলে বলত কি কৰিবা ইয়াত আচ্ছা আচ্ছা ব'লা ঠিক আছে ব'লা সেয়া আমাৰ গুডু কি খেলোঁ কি নেখেলোঁ আগতে বহুতবাৰ আহিছোঁ যিমানবাৰ আহিলেও হেঁপাহ নপলাই দেই তাৰ আজি মানুহ বেছি নাই ন আজি বহুত খালী আগতে ইমান ভিৰ আহে নহয় আমি ক'তো চিটে নাপাওঁ মানে বোলা বহুত ভিৰ থাকে আজি একদমেই কম অঁ আজি মানুহ নাই বেছি দেই
বহুত ডাঙৰ মনটো হয়, ঘূৰি ঘূৰি আমনি লাগি যায়। এতিয়া আমি গৈ আছোঁ কিবা এটা খাবলৈ। চিট পাম নে নাপাম নাজানো আৰু। এই মাছখিনি যে ইমান ভাল লাগে নহয়, আহিলে আৰু নোচোৱাকৈ চাই থাকিবই নোৱাৰোঁ। এইটো পুঠি মাছ হয়, পুঠি মাছ হয়নে? গৰম উঠিলে দেই বাহিৰত। ঠিক আছে তেন্তে আমি কিবা এটা অৰ্ডাৰ কৰি লওঁ খাবলৈ। কি খাবা? কিবা এটা স্পাইচিকৈ খাওঁ। আমি এতিয়া খানা কাৰণে ৰৈ আছোঁ ন, পানী বটলটো মুখৰ আগত লৈ। অঁ হয় নেকি? এতিয়া টাইম নাই যে। যাবতো লাগিব। হা? যাবতো লাগিব। আৰু খেলিবলৈ মন থাকিলে বোলে যাবই লাগিব। মই যাওঁ কেইটামান বজাৰ কৰিব আছে, সেইকাৰণে অলপ সোনকালে যামগৈ। আকৌ নেক্সট ছানডে আহিম হ'বনে? হ'ব। আমি ইয়াতে আছোঁ, যাব পৰাই নাই। কিমান দেৰি হ'ল, ৰাতিপুৱা 10টা বজাতে অহা মানুহ, এতিয়া 4টা বাজিলে আৰু। হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা ইয়াৰে সাৱতি ৰোৱানা প্ৰেমৰ চুপাসনা প্ৰেমৰ চুপাসনা প্ৰেমৰ চুপাসনা হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা ইয়াৰে সাৱতি ৰোৱানা প্ৰেমৰ চুপাসনা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বলে পূৰণ মোৰ দুচকুৰ ভাষাৰ কোৱানা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বলে পূৰণ মোৰ দুচকুৰ ভাষাৰ কোৱানা জোৎস্না হৃদয়ৰে হাসনা তুমি মোৰ মন জোৎস্না হৃদয়ৰে হাসনা পৰাণৰা কোলে কামনা পাহৰাই হিয়াৰ বেদনা সুৰেৰে সিক্ত কৰা